And also बेलेग सिलिंडर का लोगो for the first time in this region, endourology workshop, followed by one CME in the evening regarding different topics: cardiothoracic, head and neck oncology, and urology. We will do this in Defu Medical College for the first time. For this occasion, I welcome all of you. And on this occasion, as our respective principal members also to the National Surgeons Week. So in Defu, we are going to start off with the workshop and the CME today. There will be a health camp and awareness health camp in Manja on the 13th, and on the 14th there will be also a one blood donation drive. So I think this is a good setup for showing to the district or showing to our students a set of operations which is not commonly done in our setup. Namaskar, my Defu Medical College Principal Dr. Sumitra Jere Koyasu. So, এই সপ্তাহটো আমাৰ ন্যাশনাল সার্জনস উইক আমাৰ স্টেটত বিভিন্ন কলেজবোৰ বা বিভিন্ন আমাৰ স্টেট ব্ৰাঞ্চেছ অফ সার্জারি বুলি কয় হে তেওঁলোকে সবে নিজৰ নিজৰ চ্যাপ্টাৰত বেলেগ বেলেগ ধৰণৰ ফাংচন পাতি আছে সার্জনসে সো ডিফু মেডিকেল কলেজতো আমাৰ সার্জনসৰ যেটো সার্জারি গ্ৰুপ তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে আজি হ'ব প্ৰথমে workshop বুলিলে কয় আমি হেতুই বুজাম যে বেলেগ ধৰণৰ অপাৰেশন বা এটা উচ্চ অপাৰেশন যেটো কমনলি মেডিকেল কলেজত নহয় হেবোৰ তো এইটো অপাৰেশন কৰিবলে আমাৰ সুপাৰ স্পেশালিস্ট যাক কয় সুপাৰ স্পেশালিস্ট ইন দ্য ফিল্ড অফ কিডনি অৰ ইউৰেটাৰ আৰু এক্সক্ৰিটৰি সিস্টেম তেওঁলোকে আহিছে তেওঁলোকে কিডনি ইউৰেটাৰ ওপৰত অপাৰেশন কাটা কুটি নকৰি স্টোন টু উলুৱাৰ এটা অপাৰেশন দেখুৱাব আমাৰ ইয়াতে 7টা কেস আছে কিমান পাৰিব কেইটা পাৰিব নাজানো কিন্তু বহুত কেসই আছে তেনেকুৱাকে সো কিছুমান স্টোন আছে কিডনিত কিছুমান স্টোন আছে ইউৰেটাৰত তো এটুত আমি আকৌ কৈ আছো কাটা কুটি নকৰি প্লাই স্টোন টু ৰিমুভ কৰা সো এইটো কাৰণে মই ভাবো যে আমাৰ ডিস্ট্ৰিক্টৰ যিখিনি পেশেন্ট যেটো সাধাৰণতে এটো এফৰ্ড কৰিব নোৱাৰে তো এইটোত আজিৰ ওয়ার্কশপত তেওঁলোকে বেনিফিট কৰিব তাৰ বাহিৰে আজি ইভিনিংত এটা CME program কন্টিনিউড মেডিকেল এডুকেশন বুলি কয় তো তাতে লেকচাৰস হ'ব এটা হ'ব অন থাইৰয়েড এটা হ'ব অন হেড এণ্ড নেক ক্যান্সার আৰু অলসো অন কিডনি সো এইটো হয় তাৰপিছত আকৌ 13 তাৰিখে এটা অ্যাওয়ারনেস হেলথ ক্যাম্প পাতা হৈছে অন ইন মাঞ্জা তো তাতেও ব্রেস্ট ক্যান্সাৰৰ ওপৰত বেছি আমি গুৰুত্ব দিম তথাপি সব ধৰণৰো কেস সোৱা হ'ব আৰু 14 তাৰিখত এটা ব্লাড ডোনেশন ক্যাম্প কৰিব আমাৰ সার্জনসও দিব আৰু ব্লাড আৰু বেলেগ জুনে আহে তেওঁলোকে দিব সো এইটো পাতিপ্লাই আমি তো দেখুৱাম যে আমি সার্জারি অকল মেডিকেল কলেজত বা অকল হসপিটালত আমাৰ কামখিনি সীমিত নহয় আমি সোসাইটিক আমি কন্ট্রিবিউট কৰি আছো আৰু মানুহবোৰ যেতে বেনিফিট হয় হেতু চাই আছো তো আজি আপোনাক এটা সৰু কথা এটা কৈ দিও আমি যেটো হসপিটালৰ পৰা এই সার্জন সকল আহিছে তেওঁলোকৰ লগত আমি এটা টাই আপ কৰিব বিচাৰিছো যদি আমি ইয়াতে সেই অপাৰেশনটো আমাৰ ইনস্ট্ৰুমেন্ট নথকাৰ কাৰণে নহয় সো আমি যদি সেই পেশেন্ট কেজনক যদি আমি তেওঁলোকৰ হসপিটালত ৰেফাৰ কৰি দিও স্পেশালি দোজ পেশেন্টস ফ্ৰম ডিফু মেডিকেল কলেজ তেতিয়া হলে তেওঁলোকে এটা
আমি 50% বা 40% এটা ৰিবেটৰ কাৰণে এটা ৰিকুৱেষ্ট কৰিছো তো তেওঁলোকে এতিয়াও কথা দিয়া নাই কিন্তু মই জনা মতে অকমান হেৰি মতে তেওঁলোকে 10% লোকেটো এগ্ৰি কৰিছে তো এইটো যদি এভেইল হয় আমাৰ পেশেন্টবোৰ দুখীয়া পেশেন্ট স্পেশালি এটা ভাল অপাৰেশনৰ প্ৰতি তেওঁলোকৰ যেটো বেমাৰ থাকে হেতু তেওঁলোকে অথৰাই ল'ব পাৰিব তো আজি অপাৰেশনটো আৰম্ভ হওক আপোনালোকে আহিছে মই বহুত ভাল পালো ধন্যবাদ আৰু আগলৈ যেতে হয় আপোনালোকে আমাক যোগদান কৰিব যাতে আমাৰ গোটেই ৰাইজে গোটেই ডিফুৰ আৰু ডিস্ট্ৰিক্টৰ মানুহে যাতে গম পায় দুই এজন ডাক্তৰ আপোনাৰ কাৰ্বি আংলং যেটো ডিস্ট্ৰিক্ট হস্পিটালৰ তেওঁলোকো আহিছে ওয়েস্ট কাৰ্বি আংলঙৰ দুজনক দেখা পাইছো আৰু আমাৰ ফাইনাল ইয়াৰ ষ্টুডেন্টছকে মাতিছো আসলতে সব ষ্টুডেন্টসে আহিব লাগিছিল কিন্তু আমাৰ ঠাইটো অকমান সৰু থকাৰ কাৰণে আমাৰ অকল ফাইনাল ইয়াৰ ষ্টুডেন্টছকে মাতিছিল তেওঁলোকে বেছিকে জানিব কাৰণ পঢ়ি থকা ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ এতিয়াও তেওঁলোকে অপাৰেশনবোৰ দেখা নাই সেইকাৰণে নুবুজিবও পাৰে ইন্টাৰেষ্ট নাপাবও পাৰে কিন্তু ফাইনাল ইয়াৰ্স মিন্স অলমোস্ট ডক্টৰছ আৰু এবছৰৰ ভিতৰত ডাক্তৰ হৈ ওলাব সেইকাৰণে তেওঁলোকক মাতা হৈছে